भद्रकाली सरकार, जय भद्रकाली। हेलो गाइज, वेलकाम टू माई एनादार ভিডিঅ'। মই বিশাল আৰু আপোনালোকে চাইছে ৱৰ্ল্ড অফ বিশাল। তো বন্ধুসকল, প্ৰথমতে মই সকলোকে ৰঙালী বিহু আন্তৰিক শুভেচ্ছা জনালোঁ আৰু আশা কৰিছোঁ যাতে আপোনালোকৰ ৰঙালী বিহুটো সুকলমে পাৰ হওক। তো বন্ধুসকল, আজি মই ৰোষ্ট নকৰোঁ, আজি মই এটা সুন্দৰ পৰিৱেশত আহিছোঁ আপোনালোকৰ লগত কিছুমান কথা শ্বেয়াৰ কৰিবলৈ। তো বন্ধুসকল, আপোনালোকৰ চাগে বহুতে থাম্বনেইলটো দেখি মোৰ ভিডিঅ'টো প্লে কৰিছে আৰু মোৰ যিসকল অনুৰাগী আছে তেখেতসকলৰ চাগে মনত এটা প্ৰশ্ন হৈছে যে কিবা প্ৰব্লেম হ'ল, কিয় বা এনেকৈ ক'লে। আৰু যিসকল মোৰ আনছাপৰ্টাৰ আছে, যিসকলে মোক বেয়া পায়, তেওঁলোকে চাগে মনতে খুব আনন্দ লাভ কৰিছে। তো বন্ধুসকল, এইবোৰ বাদ দিয়ক, আহক আমি ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ। মাছৰ ভাল পাওঁ চিতল, হে পাচলি ভাল পাওঁ পাতল, আজিকালি ভাল লগা হ'ল ৰঙা পানীৰ বটল। বন্ধুসকল, আপোনালোকৰ মৰম আৰু ছাপোৰ্ট পাই মোৰ চেনেলটোৱে আজি 15,000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। সেয়া কেৱল সফল হৈছে আপোনালোকৰ মৰম আৰু ছাপোৰ্টৰ বাবেহে। গতিকে মই মোৰ ফালৰ পৰা আপোনালোকক বহুত 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 ধন্যবাদ জনালোঁ আৰু যিসকলে মোক আনছাপোৰ্ট কৰিছে তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ, কাৰণ তেখেতসকলেও মোৰ ভিডিঅ'টো চাইহে আনছাপোৰ্ট কৰিছে। তো বন্ধুসকল, মোৰ 15,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ বাবে মোৰ কেইজনমান ফ্ৰেণ্ডে মোলৈ মেছেজ পঠিয়াইছে। গতিকে কি মেছেজ পঠিয়াইছে এবাৰ চাই লওঁ আহক। দেন মই মোৰ ইউটিউব জাৰ্ণিৰ বিষয়ে কিছু কথা ক'ম আৰু লগতে কিছুমান মই কথা ক'বলগীয়া আছে। তো মই আপোনালোকৰ আগত কিছুমান কথা শ্বেয়াৰ কৰিম। তো চাই লওঁ আহক। হাই ফ্ৰেণ্ডছ, নমস্কাৰ। মই বিশ্বজিৎ ঠাকুৰীয়া। আজি ৱৰ্ল্ড অফ বিশাল নামৰ এই চেনেলটোৱে প্ৰায় 15,000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে। গতিকে খুবেই ভাল খবৰ, খুবেই ভাল লাগিছে। তেওঁ ৰোষ্ট ভিডিঅ' বনায় আৰু তেওঁৰ ভিডিঅ'বোৰ এইকাৰণেই ভাল লাগে যে তেওঁৰ ভিডিঅ'বিলাক অন্যতকৈ অকণমান বেলেগ আৰু কোনো ধৰণৰ অশ্লীলতা নাই, কোনো ধৰণৰ অসভ্যালি নাই। তেওঁক কাকো ব্যক্তিগতভাৱে কেতিয়াও আঘাত নিদিয়ে। তেওঁৰ ভিডিঅ'বিলাক অকণমান বেলেগ, কোনো ধৰণৰ অসভ্যালি নাই। গতিকে সকলোৱে এবাৰ চাব, ভাল লাগিব। আৰু তেওঁৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰিব তেওঁৰ ভিডিঅ'বিলাক। সঁচাকৈয়ে ভাল লাগে, আপোনালোকে চালে গম পাব। আৰু মই মোৰ ফালৰ পৰা তেওঁক বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৱৰ্ল্ড অফ বিশাল, তুমি আৰু আগুৱাই যোৱা আৰু এনেদৰে ৰাইজক ভিডিঅ'সমূহ দি যোৱা, তোমাৰ ভাল লাগিব, আগবাঢ়ি যোৱা তুমি। ধন্যবাদ। হেল্ল' বন্ধুসকল, মোৰ নাম বিহমীয়া নহয়, মোৰ চেনেলটোৰ নাম বিহমীয়া আৰু আপোনালোকে চাই আছে ৱৰ্ল্ড অফ বিশাল চেনেল। তাই বহুত ভাল ভাল কণ্টেক্ট লৈ পেলাই ভিডিঅ' দিয়ে আৰু তাৰ আজি 15,000 ছাবস্ক্ৰাইব অতিক্ৰম কৰিলেহি আপোনালোকৰ মৰমৰ কাৰণে। আৰু আগন্তুক দিনক এনেকুৱা মৰম দি থাকিব যাতে অসমত প্ৰথম ৰোষ্টাৰ বুলি পৰিচয় হয়। গতিকে তাৰ চেনেলটো যিমান পাৰে ইমান শ্বেয়াৰ কৰি দিব আৰু লগতে যদি কিবা ভুল হয় আপোনালোকে কমেণ্ট কৰি জনাই দিব। মোৰ ছাবস্ক্ৰাইবাৰ যদি এই ভিডিঅ'টো চাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিবা এই চেনেলটো। বন্ধুসকল, মই ইউটিউব জাৰ্ণি আৰম্ভ কৰিছিলোঁ 2018 চনৰ ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখে আৰু মোৰ চেনেলটো মনিটাইজ হৈছে 2019 চনৰ জানুৱাৰী মাহৰ 23 তাৰিখে। তো প্ৰায় এবছৰ লাগি গৈছে মনিটাইজ হওঁতে। আৰু প্ৰথম মোৰ চেনেলটো এটা টেকনিকেল চেনেল আছিল। মই বহুত টেকনিকেল ভিডিঅ' আপলোড কৰিছিলোঁ, কিন্তু কোনেও মোক ছাপোৰ্ট কৰা নাছিল। তো ভাবিলোঁ কি কেটেগৰী চেঞ্জ কৰি দিওঁ, নাম চেঞ্জ কৰি দিওঁ। গতিকে মই নামটো চেঞ্জ কৰিলোঁ আৰু কেটেগৰী চেঞ্জ কৰিলোঁ, ৰোষ্টৰ লাইনত আহি গ'লোঁ, ব্লগিং কৰিলোঁ। তো বহুত ডাঙৰ ৰোষ্টাৰৰ ভিডিঅ' চালোঁ। বিশেষকৈ মই এটা ইণ্ডিয়ান বয়ক মানে বহুত ছাপোৰ্ট কৰোঁ। তেখেতৰ ভিডিঅ'বোৰ চাই মই বহুত ভাল পালোঁ আৰু তেখেতৰ পৰা বহুতখিনি জ্ঞান ল'লোঁ যে কিদৰে ৰোষ্ট কৰিব পাৰি। তো এইখিনিতে এটা কথা যে আপোনালোকৰে বহুতে মোক কমেণ্ট কৰিছে যে থাম্বনেইল ঠিক কৰ, কথা ঠিক কৰ। তো মই আপোনালোকক সুধিব বিচাৰিছোঁ যে মোৰ ভিডিঅ'বিলাকত আপোনালোকে কিবা বেয়া পাইছে নেকি? যেনে চাওক, মোৰ ভিডিঅ'বিলাকত মই কিবা অশ্লীল ভাষা ব্যৱহাৰ কৰোঁ নেকি, বা কাৰোবাৰ মাক বাপেকক ধৰি বা কাৰোবাৰ ফেমিলিক ধৰি মানে কাৰোবাৰ জাত গোষ্ঠীক ধৰি মই কিবা কথা কওঁ নেকি? আপোনালোকে নিজে চিন্তা কৰক। আৰু প্ৰশ্ন উঠিছে থাম্বনেইললৈকে। আচলতে মই থাম্বনেইলত কোনো ধৰণৰ বেয়া ফটো মই ইউজ নকৰোঁ, আপোনালোকে নিজে জানে। আৰু যোৱাটো ভিডিঅ' যিটো দিছিলোঁ তাত মই বান্দৰৰ ফটো লগাইছিলোঁ। আচলতে বান্দৰ বুলি কোৱা বস্তুটো এইটো এটা ফানি, হাঁহিবলৈহে মই লগাইছোঁ। মই কাকো
মনত দুখ দিবলৈ মই ফটোখন লগোৱা নাই। তো আপোনালোকে চাগে নিশ্চয় বুজিছে। আৰু যিবোৰে ৰ'জ বুলি কোৱা বস্তুটো বুজি নাপায় তেখেতসকলে গুগলত ভালকৈ চাৰ্চ কৰি চাই লওক, তেতিয়া আৰামত বুজি পাই যাব। আচলতে ৰ'জ তেনেকৈ নকৰে, কাৰো পাৰ্চনেলিটি বুলি কোৱা বস্তুটোক ধৰি ৰ'ষ্ট নকৰে। ৰ'ষ্ট কৰিব লাগে সেই কণ্টেণ্টটোক ধৰি, যিটো ভিডিঅ'ৰ ওপৰত তুমি ৰ'ষ্ট কৰিছা সেই ভিডিঅ'টোৰ ওপৰত ৰ'ষ্ট কৰিব লাগে। কাৰো জাত গোষ্ঠী, কাৰো পাৰ্চনেল বিষয়ক লৈ ৰ'ষ্ট কৰিব নালাগে। তো মই এই কথাটো ভালদৰে বুজি পাওঁ। আৰু যিসকলে মোক কমপ্লেইন কৰিছে যে ভাষা ঠিক কৰ বা থাম্বনেইল ঠিক কৰ, তো তেখেতসকলক মই এটাই কৈছোঁ যে তোমালোকৰ হয়তো দূৰ দৃষ্টিগ্ৰস্ততা আছে নাইবা নিকট দৃষ্টিগ্ৰস্ততা আছে। তো ভালদৰে তোমালোকৰ যদি চকুৰ প্ৰব্লেম হৈছে তেনেহ'লে লেন্সখন লগাই ল'বা, ভাল লেন্স কিবা কিবি ডক্টৰক দেখুৱাই তোমালোকে চাই চিতি লগাই ল'বা। আৰু যদি কাণৰ প্ৰব্লেম হৈ আছে তেনেহ'লে ভালদৰে চিকিৎসা কৰি ল'বা ENT বিভাগত গৈ। তো মই তোমালোকক এইটোৱে উপদেশ দিছোঁ, তাৰ বাহিৰে মই বেছি একো নকওঁ। আৰু আচল কথাটো হ'ল কি, এতিয়া মই মুকলি জেগাত ভিডিঅ' কৰি আছোঁ। বহুতে ভাবিছে আগেদি বহুত পাৰ হৈ গৈ আছে, তো বহুতে ভাবিছে যে পাগল হ'ল। কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব, নতুন ইউটিউবাৰসকলক মই কৈছোঁ যে যোনে যি কৈ থাক আকৌ খাতিৰ নকৰিব। নিজে যিটো ভাবিছে, যে আপুনি যদি ভাবিছে যে আপুনি এইটো কাম কৰি কিবা এটা নহয় কিবা এটা মানে কৰিব পাৰিব, নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব, তেতিয়াহ'লে আপুনি কৰক। আৰু যোনে পাগল বুলি কৈছে, যদি আপোনাক কোনোবাই পাগল বুলি কোৱা শুনা পাইছে বা আপোনাক কোনোবাই যদি বেয়াকৈ কোৱা শুনা পাইছে, তেতিয়াহ'লে আপুনি এটা কথা চিন্তা কৰিব যে আপুনি ছাকচেছৰ ফালে আগবাঢ়ি গৈছে। তো মই এই ভিডিঅ'টো মটিভেশ্যনৰ কাৰণে একচুৱেলি বনাইছোঁ। তো আপোনালোকে চাগে নিশ্চয় মোৰ কথাটো বুজি পাইছে। আৰু মই জানো, এইটো কথাও জানো যে এই ভিডিঅ'টো মই দিয়াৰ পিছত কমেণ্ট বক্স একেবাৰে গেলি পৰিব, কিন্তু মই ইমান চিন্তা কৰা নাই। আৰু যিসকল নতুন ইউটিউবাৰ আছে তেখেতসকলে নিশ্চয় বুজি পাইছে যে এটা চেনেল গ্ৰ' কৰিবলৈ কিমান কষ্ট হয়। আৰু মেইনলি মই ডিম্পুদাহঁতৰ ওপৰত যিটো ভিডিঅ' বনাইছিলোঁ, সেই ভিডিঅ'টোত মই তেখেতসকলক বেয়াকৈ একো কোৱা নাই। তেখেতসকলক কেৱল মই কৈছোঁ যে ৰিপৰ্ট মৰা কথাটো যে কৈ আছে, সকলোৰে ভিডিঅ'বোৰত কিবা নহয় কিবা এটা প্ৰব্লেম আছে। তেখেতসকলৰ ভিডিঅ'টো কিছুমান থাম্বনেইল আছে, তো আমি সেইবোৰৰ ওপৰত চকু দিয়া নাছিলোঁ। গতিকে বেলেগক কোৱাৰ আগতে নিজৰটো চাই লোৱাটো বেছি দৰকাৰ। আৰু ডিম্পুদাই কিছুমান কথা ঠিকেই কৈছে যে থাম্বনেইলত অশ্লীল ফটো লগায়, তো এইবোৰ ভাল কথা নহয়। আচলতে ভাল কথা নহয়। যিবিলাক ৰ'ষ্টাৰ আছে তেখেতসকলকো কৈছোঁ যে থাম্বনেইলত মানে ইমান অশ্লীল ফটো নলগাব, কাৰণ বহুত সৰু ল'ৰা ছোৱালীবিলাক আছে যিবোৰে ইউটিউব চাই ভাল পায়। তো এইটোৱে কথা। আৰু মানে ৰ'ষ্ট কৰক, কিন্তু আকৌ পাৰ্চনেলি নধৰিব, জাত গোষ্ঠী ফেমিলিক ধৰি কথা নক'ব। এইটো ভাল কথা নহয়। ভিডিঅ'টো কণ্টেণ্টটো চাই আপোনালোকে ৰ'ষ্ট কৰিব, কণ্টেণ্টটোৰ ওপৰত ৰ'ষ্ট কৰিব, তেতিয়া একো প্ৰব্লেম নাথাকে। মোৰ ওপৰতো ৰ'ষ্ট কৰক কোনোবাই, মোৰ কথা নাই, ৰ'ষ্ট কৰক। অলপ ফকতীয়া পাব্লিচিটিও পাম বাৰু, যিয়ে নহওক ৰ'ষ্ট কৰক, কিন্তু জাত গোষ্ঠীক ধৰি বা ফেমিলিক ধৰি কথা নক'ব। এইটো ভাল কথা নহয়। ৰ'ষ্ট কৰক, কিন্তু ভিডিঅ'টো কণ্টেণ্টটো চাইহে ৰ'ষ্ট কৰক। যেনি তেনি ৰ'ষ্ট নকৰিব, তেতিয়াহ'লে ময়ো বেয়া পাম, হয়তো মই কপিৰাইট ষ্ট্ৰাইকো মাৰি দিম। আৰু আপোনালোকে নিশ্চয় অজগৰ ভাইক চিনি পায়। মই অলৰেডি তেখেতৰ ওপৰত বহুতকেইটা ভিডিঅ' বনালোঁ। তো অজগৰ ভাই মোৰ ওপৰত ৰ'ষ্ট কৰিছিল, কিন্তু মোৰ ব্যক্তিগত কথাক লৈ ৰ'ষ্ট কৰিছিল, মই গাঁৱক লৈ ৰ'ষ্ট কৰিছিল। তো মই সেইটো ভাল পোৱা নাই আচলতে। তথাপিও মই তেখেতৰ ব্যক্তিগত কথাক লৈ মই ৰ'ষ্ট কৰা নাই। মোৰ গাঁৱক বেয়াকৈ কৈছে, তো মই তেখেতক বুজাই দিছোঁ যে গাঁৱৰ পৰাই চহৰখনৰ সৃষ্টি হৈছে, গাঁৱৰ নহ'লে চহৰৰ একো অস্তিত্ব নাথাকিব। তো বন্ধুসকল, আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু আপোনালোকৰ মৰম আৰু ছাপোৰ্ট মোৰ কাৰণে খুব প্ৰয়োজন। তো বন্ধুসকল, আজিলৈ ইমানেই। যদি ভাল লাগিছে ভিডিঅ'টো তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক। আৰু আপোনালোকে যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটোত, তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু লগতে সেই ঘণ্টা বটনটো দবাই দিবলৈ নাপাহৰিব। তেতিয়াহে মই আপলোড কৰা ভিডিঅ'বোৰ সকলোতকৈ আগতে আপোনালোকে পাই যাব। তো বন্ধুসকল, আজিলৈ ইমানেই। মই অতি সোনকালে আৰু এটা মক্কেলৰ পাৰ্ট লৈ আনিম, নতুন মক্কেলৰ পাৰ্ট লৈ আনিম। পাৰ্ট 7 আহি আছে। মই অলৰেডি কমিউনিটি টেবত পষ্টটো দিছোঁ, আপোনালোকে নিশ্চয় পাইছে। আৰু বহুতে লাইকো কৰিছে, বহুতে কমেণ্টো কৰিছে। তো বন্ধুসকল, আজিলৈ ইমানেই। ৰঙালী বিহুটো আপোনালোকৰ সুন্দৰ হওক। তো বন্ধুসকল, ধন্যবাদ।